নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি মোৰ নতুন এটা ভিডিঅ' আকৌ আৰম্ভ কৰিছোঁ। আজি আমি খাম এতিয়া ভোগালী বিহুৰ ভোজটো। গতিকে আমাৰ ভোজটো কেনেকৈ আয়োজন কৰিছোঁ কি কৰিছোঁ ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই থাকোঁ। সকলো অসমবাসীয়েতো খাইছে, আমিও খাইছোঁ। গতিকে ভাবিলোঁ আমিনো কেনেকৈ খাইছোঁ। এবাৰ যোৱাবাৰ মাৰ ঘৰত গৈছিলোঁ, এবাৰ মাৰ ঘৰত যোৱা হোৱা নাই, ঘৰতে এনেকৈ খাইছোঁ। কোনে কোনে খাইছোঁ, কোন আহিব, কেনেকৈনো আয়োজন কৰিছোঁ ভাবিছোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। গতিকে ব'লক এতিয়া আমি পিছফালে যাওঁ, আমাৰ আয়োজন কি চলি আছে সকলোখিনি দেখুৱাই থাকিম। আৰু এতিয়া মই পিছফালে আহিলোঁ। পিছফালে এয়া হাঁহ আৰু লোকেল মুৰ্গী আছিলে, সেইখিনি কাটি লোৱা হ'ল, এতিয়া পোৰা হ'ব। আৰু এয়া চাওক ধুনীয়া জুই, একদম ধুনীয়াকৈ মজা আছে, হাঁহ পুৰি আছে। এয়া চাওক কি ধুনীয়াকৈ পুৰি আছে। এয়া চাওক হাঁহখিনি কাটা হৈ গ'ল। আৰু এয়া অকণমান দেখুৱাইছোঁ, যিহেতু আমি মাছো খাইছিলোঁ দিনত, এয়া বদনে এনেকৈ। আৰু ফাইনেলি আমাৰ মাংস কেৰাহীত বহি গ'ল। এয়া হাজবেণ্ডে বনাইছে লোকেল চিকেন 3টা বনাইছিলোঁ। আৰু ইফালে মই বনাইছোঁ হাঁহ। এয়া হাঁহৰ মাংস একদম মই পূৰা লাগি আছোঁ। হাঁহখিনি খাবলৈ আচলতে খুব টেষ্টি হৈছিলে। মই প্ৰথম বনাইছোঁ, ভাবিছিলোঁ ভাল নহ'ব নেকি, কিন্তু সকলোৱে কৈছে আৰু নিজেও খাই গম পালোঁ বহুত বেছি টেষ্টি হৈছিলে। আমাৰ দাদাৰ ল'ৰা আৰু নমন পূৰা ব্যস্ত হৈ আছে ভিতৰত। আৰু এয়া পুখুৰীৰ মাছ, আৰু এফালে এখন মিক্স ভেজ কাটি থোৱা হৈছে, সেইখিনি বনিব আৰু ৰেডি কৰি লোৱা হৈছে। আৰু এফালে মাংস পূৰা উতল আহিছে আৰু বহাইছোঁ, হৈছেগৈ আৰু চাই থাকক। এয়া আমাৰ গাহৰি পোৰা হৈ আছে, এয়া বদনে গাহৰি পুৰি আছে। আৰু এটা গাহৰি আৰু তৰকাৰীও বনোৱা হ'ব ন? হয়। এয়া পুৰি আছে। এতিয়া আমি এইখিনি আগতীয়াকৈ খাম, ভাতৰ লগত নহয়, ভাতৰ আগত খাই ল'ম ন? ভাতৰ আগত খাই ল'ম। ধেমাজি স্পেচিয়েলিষ্ট মানুহ আহিছে, তাকে ধেমাজিৰ পৰা আহিছে। আৰু এইফালে হাঁহ মাংস হৈছে, একদম ধুনীয়া কালাৰ উঠিছে, চাওক পূৰা তেল থকা ঘৰৰ হাঁহ। আৰু এইফালে বনি আছে মিক্স ভেজ, সেয়া বনাই আছে হাজবেণ্ডে। আৰু দেখুৱাই থাকিম বাৰু, মাছ বনোৱা হ'ব। আৰু এইফালে পূৰা জুই ধৰি সকলোখিনি বহি আছোঁ। এয়া বৌ, ওচৰৰে বাইদেউ দুজনী, আৰু আমাৰ ঘৰত ৰেণ্টত থকা তেওঁলোক বদন, তেওঁৰ ৱাইফ, ছোৱালী, দাদা, সকলোখিনি বহি জুই ফুৱাই আছোঁ ধুনীয়াকৈ, যিহেতু ঠাণ্ডা। আৰু জুইৰ ওচৰত আহি ময়ো বহিলোঁ, বহি কিবা কৰি আছিলোঁ, কিবা কাটি আছিলোঁ। এনেকৈ সকলোৱে ফূৰ্তি ফাৰ্তা কৰি ধুনীয়াকৈ জুই ফুৱাই আছিলোঁ, বনায়ো আছিলোঁ। মই ভিতৰতো আচলতে দুটামান আইটেম মাছৰ বনাইছিলোঁ, যিহেতু সকলোৱে মাংস নাখায়। গতিকে সেয়া এনেকৈয়ে কথা পাতি আৰু আমাৰ খানা ৰেডি হৈ গ'ল। তেতিয়া সময় 11টামানেই বাজিছিলে। সকলোকে এনেকৈ খাবলৈ দিলোঁ। আমি আচলতে 3জনমান আছোঁ খাবলৈ, আৰু বাকী এইখিনি দাদাহঁত, বাইদেউহঁত এনেকৈ খাবলৈ দিলোঁ। আৰু সকলোখিনি আইটেম আপোনালোকক দেখুওৱা নহ'ল। মই মাছৰ কণী, মাছৰ পেটু, বেঙেনা পিটিকা আৰু কিবাকিবি কৰিছিলোঁ, আৰু সকলোখিনি দেখুওৱা নহ'ল, থাকি গ'ল, কাৰণ ইমান ভিডিঅ' কৰি থকা নহয়। আমি এতিয়া পিছফালে খাওঁগৈ ন? ব'লা। আমি 3টাই আছোঁ, আমি 4টা। ইয়াত বাঢ়ি পেলাই খাই দিওঁ ফটাফট আৰু ন? আৰু এতিয়া আমি বাকী থকা 4জন খাবলৈ এনেকৈ পিছফালেই বহিলোঁ, যিহেতু জুই আছিল আৰু ভিতৰতো খাই আছিল। এতিয়া খাই পিছতহে হৈছে, বাইদেউহঁতৰ খাই হ'ল, আহি পেলাই জুইৰ ওচৰতে বহিছে। আমি ভাবিলোঁ বাহিৰতে এনেকৈ খাওঁ, জুই আছে যিহেতু, জুইৰ ওচৰতে বহি খালোঁ বিহু বুলি, ভালো লাগিলে জুইৰ ওচৰত খাই। গতিকে সেয়াই আৰু আজি বিহু বুলি আমি এনেকৈয়ে খালোঁ, সকলোখিনি মিলি সৰুকৈ উদযাপন কৰিছোঁ। বাৰু বৰ বিশেষ ডাঙৰকৈ খোৱা নাই, তথাপিতো বহুতখিনিয়ে ভাল লাগিল। আৰু মোৰ ভিডিঅ'টো আজি বিহু বুলি ইমানখিনিয়ে আছিলে, আৰু আপোনালোকেতো সকলোৱে খাইছেই। শেষত সকলোকে আকৌ পুনৰ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আজিলৈ ইমানতেই সামৰিছোঁ। লাষ্টত আজি উঠা কেইকপিমান ফটোও লগাই দিলোঁ, স্মৃতি হিচাপে থাকি যাব। এয়া আমি সকলোৱে কৰা ফূৰ্তিখিনি আৰু একেলগে ভোজ খোৱা স্মৃতি হিচাপে থাকিবৰ কাৰণে আজি মোৰ ভিডিঅ'টো এনেকৈয়ে সামৰিছোঁ। ফটো কেইকপিমান লগাই দিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনসকলে চোৱাসকলে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।